ভিডিঅ' কল কৰি আছো তো দিদিয়ে কৈছে কি চাও জুৱাইটো কেনেকুৱা এনেকে কৈছে জেতুকাৰ ৰসত ডুবাই দি পেলাই কাণৰ ফুটাত ইয়াতে এনেকে এনেকে দি দিছো গুড মৰ্নিং এয়া হৈছে মোৰ কাপোৰ ধোৱা বাকচ নহয় এই কিবা আৰু অকমান এইখিনিয়ে কাপোৰ মোৰ এইখিনি কিমান আছে মই ঠিক কৰি আছো বাইদেউ বাইদেউ মিছা কথা কিয় কয় আপুনি আমাৰ ভিডিঅ' আৰম্ভ হ'ল আৰু মায়েতো কৈয়ে দিলে ভিডিঅ' আৰম্ভ হ'ল আৰু তো ময়ো ক'লো ভিডিঅ' আৰম্ভ হ'ল আৰু এইফালে বৰষুণ দিছে একদম কিনকিনিয়া বেছি জোৰত নহয় পলা বৰষুণ দিছে এনেকুৱা বৰষুণত যে ঘূৰি থাকি ইমান ভাল লাগে মোৰ আপোনালোকৰ কেনেকুৱা লাগে জনাব দেই আজিকালি মোৰ এনেকে ভিডিঅ' কৰি বহুত ভাল লাগে দেই এনেকে একালৰ বৃন্দাবন একালত পৰেচন বুলি কয় যে এয়া উদাহৰণ কি ধুনীয়াকে দুই পাহ কপৌ ফুল লাগি আছিলে এপাহ বাৰু কামাখ্যা মন্দিৰত দিলো আৰু এই পাহ চাওকচোন অৱস্থাই নোহোৱা হ'ল বেচেৰা কেনেকুৱা খাব চাব নোপোৱা অৱস্থা হৈ গ'ল তাৰ চাওকচোন কৰ মাকে আগতে চলিক দিয়ে তাৰপিছত নিজে খায় আমাৰ মায়ে আকৌ নিজে খাই লৈছে কি খাইছ হা মাই নেমু মৌ আদা মোক কিয় দিয়া নাই মোকো দাহা দাহা বুলি কয়নে মোকো দিছে দিয়ক মায়ে নিজে খাই উঠি পেলাই দিছে এইহেন মাই মোৰ একো নাই আৰু চলি যায় নে কি কৰে মা আজি মই আধা গালবেৰীয়া আধা হেৰিত কথা কৈ আছো কি কুনি কৰি আছে মই কৈছো মই কুনি কৰি থাকে মায়ে আৰু এই জুচটো খালে বোলে খিনাই যায় কিন্তু মই যদি খিনাও তেতিয়াহে এইটো জুচৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু যদি নিখিনাও তেতিয়াহ'লে বাদ দিয়ক আৰু শ্বেয়াৰ নকৰো নেকি বহুত শকত হৈছো মই খিনাবা আৰু এটা কথা কওঁ হা আপোনালোকে নহয় মোৰ ইনষ্টাগ্ৰামতো ফলো কৰি থব হা বহুতে মোক মাজতে সুধিছিলে ইনষ্টাগ্ৰামত আছো নে নাই আছো কিন্তু মানে কি হয় কেনে দেখা হৈছে মোক আছো কিন্তু কি হয় মানে মই ইমান এক্টিভ নাছিলো তো আজিকালি পুৰা এক্টিভ হৈ গৈছো পুৰা তো ইনষ্টাগ্ৰামৰ তো কি কয় ইটছ মি বনানি বুলি আছে মই দি থৈ দিম আপোনালোকে চাব একদম ফলো কৰি থব আৰু তাৰপিছত মজাকে একদম নাচি থাকিম টিকিং আৰু আপোনালোকে চাব দেই না অকল নাচা বুলি নহয় কিবা কিবি ভাল ভিডিঅ' দিবলৈও ট্ৰাই কৰিম চাব দেই এয়া চাওক আমাৰ দিদিয়ে খুটুক কৰি আছে এয়া হৈছে ৰহৰ দালি মানে এয়া প্ৰথম আৰম্ভণি আৰু ন মা এইটো এনেকে খুন্দাৰ পাছত গুটিটো ওলাব ৰ'ব গুটিটো দেখাই আছো এয়া এনেকে খুন্দি দিদিয়ে এয়া গুটি ওলাইছে এয়া গুটিখিনি এতিয়া কি কৰিব জানেনে খুন্দা হোৱাৰ পাছত এই গুটিখিনি জাতত দিব আৰু তাৰ পাছত ৰহৰ দালি হ'ব দিদিয়ে ভাবিছে কি মই ভিডিঅ' কৰা নাই মই ভিডিঅ' কল কৰি আছো তো দিদিয়ে কৈছে কি চাও জুৱাইটো কেনেকুৱা এনেকে কৈছে আৰু এতিয়া জাতত চাগে আজিয়ে দিব তো আজি যদি দিয়ে ধুনীয়াকে দেখাই দিম কেনেকে জাতত দি ৰহৰ দালিটো তৈয়াৰ কৰে তাৰ পাছত আমি বনাই পেলাই খাই দিলে হ'ল আৰু পেটত গুচি যাব নেকি হয় না দিদি দেখিছে কি মৰম কৰি দিয়ে দিদিয়ে মোক ছোৱালী এইটো দিদিৰ ছোৱালী ন স্বৰ্গমধ্য পাতালতে বসবাস কৰা লোকে অচন বন্দন কৰে তেওঁলোক মোকে অস্তুত্বৰ শতনাম যিয়ে পাঠ কৰে আপদ বিপদ তাৰ হব থাকে তোৰে শিৱই বোলে সোণা দেৱী কৰিম বৰ্ণন কঁঠালৰ মুচি বনাইছে মায়ে তো অকমান টেষ্ট কৰিব দিছে বঢ়িয়া আহিছে মায়ে বঢ়িয়া আহিছে মায়ে নহয় কি কমপ্লেইন দিছে জানে একোৱে কৰিব নোৱাৰে বোলে ঘৰখনত চব ভিডিঅ' হৈ পেলাই বোলে গুচি যায় নমা চব ভিডিঅ' হৈ পেলাই বোলে গুচি যায় সেইকাৰণে মাৰ দুখ লাগে আৰু আজিকালি মোৰ আকৌ আপোনালোকক জনাই ভাল লাগে আপোনালোক মোৰ নিজৰ ঘৰৰ সদস্যৰ নিচিনা হৈ গৈছে ন মজা হৈছে এক নম্বৰ মজা কি চকুৰি কি ইংগিত দেখাই আছা হা পূজা কৰিলো ব্ৰেকফাষ্ট কৰিলো তাৰপিছতে মায়ে বনোৱা তৰকাৰী টেষ্ট কৰিলো এতিয়া চুলি তুলি অলপ ঠিক কৰিব লাগিব কিবা হৈ আছে ন চুলিখিনি এগিলাচ গৰম পানী খাই লৈছো তাৰ পাছত দোকানত যাম আৰু মোৰ মানে অলপ টাইলছৰ প্ৰব্লেম হৈছে হা তো আৰম্ভ হৈছে আৰু মই
পঢ়ি মানে নেটত চাৰ্চ কৰি পাইছো যে পানী অকমান বেছিকে খাই থাকিব লাগে আৰু পাইলছ হলে কি কি ঘৰুৱা ঔষধ মানে খাব পাৰি বা কেনেকুৱা ধৰণৰ ঘৰুৱা উপায় কৰিব পাৰি প্লিজ কমেন্ট কৰি জনাব মই ভালদৰে নাজানো সেইকাৰণে সুধি লৈছো দেই নিজৰ ভিডিঅ' চাই আছো আমি দুটাই আৰু নিজৰ ভিডিঅ' এটাকে চালে হাঁহি উঠি যায় ন আজি গাড়ী চলাব শিকিম ভিডিঅ'টো শেষ কৰাৰ আগতে আজি এটা বহুত ইম্পৰ্টেণ্ট কথা কওঁ বিশেষকৈ মহিলাসকল বা নাৰী ছোৱালীসকলৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় যিসকলে কাণফুলি পিন্ধে ল'ৰা তেওঁলোকৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব পাৰে মই নাজানো ল'ৰাৰ ক্ষেত্ৰত এই সমস্যাটো হয় নে নহয় কিন্তু বহুত ছোৱালী বা মহিলাৰ ক্ষেত্ৰত এই সমস্যাটো আজিকালি বহুতৰে হয় মানে সমস্যাটো কেনেকুৱা যে সোণৰ কাণফুলি বা ৰূপৰ কাণফুলি পিন্ধালৈকে অ'কে থাকে কিন্তু যদি আমি বাহিৰা মানে বেলেগ মেটেলৰ কাণফুলি পিন্ধো ধৰক অসমীয়া গহনা বা কিবা কিবি যিবোৰ ধুনীয়া ধুনীয়া বজাৰত কাণফুলি পায় সেইবোৰ যদি পিন্ধিবতো মন যায়ে ন তো পিন্ধাৰ পিছত কি হয় লগালগ পুচ ওলাই যায় বা মানে সেইবোৰ মেটেলে আমাৰ মানে কাণখনত মানে নামানে নেকি তো পুচ ওলাই যায় তেজ ওলাই কাণখন ফুলি যায় তো তেনেকুৱা ধৰণৰ সমস্যা বহুতৰে হয় বুলি শুনিছো মোৰো হয় এইকেইদিন ধৰক অসমীয়া গহনা পিন্ধি আছিলো ন অসমীয়া গহনাৰ কাণফুলি পিন্ধি আছিলো ন তো মানে মোৰ কি হৈছে লগালগ মানে কাণখন ফুলি গৈছে পুচ ওলাই গৈছে তেজ ওলাই গৈছে অসমীয়া গহনাৰ একো দুখ নাই দেই দুখটো মানে মোৰ কাণৰহে সেইটোহে কৈছো দেই ভুল নুবুজিব আকৌ তো মানে মোৰ কাণখনে মানে নামানে বেলেগ সোণ ৰূপৰ বাহিৰে বেলেগ মানে নামানে তো পিন্ধিবতো মন যায় পিন্ধো তো কাণখন ফুলি যায় পুচ ওলাই যায় একদম তেজ ওলাই সেনেকুৱা হয় তো তাৰ কাৰণে মই এটা সমাধানৰ উপায় পাইছো যেতিয়া মই জেতুকাৰ উপকাৰিতাৰ ওপৰত পঢ়ি আছিলো তেতিয়া পাইছিলো জেতুকাৰ ৰস এনেকে যদি মানে চেপি মই চেকনিৰে চেপি এনেকে থৈ দিছো এনেকে চেপি যদি আপুনি থৈ দিব পাৰে আৰু সেই জেতুকাৰ ৰস যদি আপুনি ডেইলি 2 বাৰ বা 3 বাৰ কাণত এনেকে লগাই থাকিব পাৰে এনেকুৱা এডাল লৈ পেলাই এই কাণ চান চাফা কৰা যে এডাল এনেকুৱা এডাল লৈ পেলাই যদি ডেইলি কাণত মানে ডেইলি য'ত মানে কাণৰ ফুটাটোত আৰু য'ত আপোনাৰ মানে পুচ ওলাই বা ফুলি যায় সেইখিনি ঠাইত যদি লগাই থাকিব পাৰে তো একদম মানে খুব ভাল ফল এটা পোৱা যায় মানে বহুত নিৰাময় হয় মই কিন্তু খুব ভাল ফল পাইছো মই এসপ্তাহ ধৰি লগাই আছো আৰু কোনো চিন্তা নাই কোনো সাইড এফেক্ট নাই আৰু তাতকে ডাঙৰ কথা হয়তো বহুতে ভয় খাইছে ৰং লাগি যাব পাৰে বুলি জেতুকাৰ ৰঙা ৰং কিন্তু মই এইকেইদিন লগাই আছো মোৰ কিন্তু কাণখন ৰঙা হোৱা নাই তো আপোনালোকেও লগাই চাব পাৰে যদি ভাল পায় কমেন্ট কৰি জনাব মই কিন্তু খুব ভাল পাইছো এনেকে লগাই পেলাই বহুত বেছি ভাল পাইছো গতিকে মই লগাই আছো আৰু এইকেইদিন দেই